এজন মানুহ যাৰ নাম এলন মাস্ক। নাজানো কেতিয়া ভাবিছিল কি হ'ব যেতিয়া এই পৃথিৱী একেবাৰে গৰম হৈ যাব, কি হ'ব যেতিয়া এই পৃথিৱীত থকা পৰিস্থিতি একদম বেয়া হৈ যাব, কি হ'ব যদি ডাইনাছৰৰ দিনৰ দৰে এটা উল্কাপিণ্ড আহি পৃথিৱীত খুন্দা মাৰি পৃথিৱী শেষ কৰি দিয়ে। এই প্ৰশ্নৰ উত্তৰো আছিল এলন মাস্কৰ তাত। এলন মাস্কে একেবাৰে ভালকৈ সিদ্ধান্ত লৈছিল যে পৃথিৱীৰ বাহিৰেও বেলেগ গ্ৰহত, মানে আমাৰ ওচৰত থকা মংগল গ্ৰহতো জীৱন জীয়াই থাকিব পৰা পৰিস্থিতি বনাব বুলি। তাৰ সপোনত সকলোৱে বিশ্বাস কৰিবও আৰম্ভ কৰিছিল যেতিয়া স্পেচ এক্সৰ লগতে আমেৰিকাৰ নাছাও আহি তেওঁৰ লগত লগ হৈছিল। নাছাৰ নাম শুনিতো এনেও মানুহৰ মনত বিশ্বাস আহিয়ে যায়। 2050ৰ ভিতৰত 10 লাখ মানুহ থকা এখন চহৰ বনাই দিব মংগল গ্ৰহত। তো কেনেকুৱা হ'ব সেইখন চহৰ, য'ত মানুহক লগা অক্সিজেনৰ লগত খোৱা খাদ্যও নাই? এই প্ৰশ্নবোৰৰ উত্তৰ লৈয়ে আহিছোঁ এই ভিডিঅ'টোত। তো আহক বন্ধুসকল, এই ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকেতো জানেই টেছলা কাৰত একো ফিউল নালাগে, অকল বেটাৰী দিয়ে চলে। ঠিক তেনেদৰে স্পেচ এক্সৰ ৰকেটবোৰেও বহু কম তেলত বহু দূৰ যোৱাৰ টেকনিকত কাম কৰি আছে। কাৰণ পৃথিৱীৰ পৰা মংগলৰ দূৰত্ব 6,20 লাখ কিলোমিটাৰ। এইবাবে ইমান মানুহ যদি মংগল গ্ৰহত নিব লগা হয়, কম তেল খোৱা ৰকেটে বনাব লাগিব। স্পেচ এক্সৰ পৰা যি খবৰ আহিছে তাৰ হিচাপত মংগল গ্ৰহত যোৱাৰ বাবে বহু আধুনিক বেলেগ ধৰণৰ ষ্টাৰশ্বিপ নামৰ ৰকেটৰ কাম চলি আছে। তাৰ বেছিভাগ টেছলাৰ বেটাৰীৰে চলিব, যাৰ বাবে তেল অতি কমকৈ ব্যৱহাৰ হ'ব। বাৰু চবখিনি হৈ মংগল গ্ৰহত গ'ল, তাত যায় মানুহে কি খাব, অক্সিজেন ক'ত পাব, কেনেকৈ বনাব গোটেই কলনীখন তাত থাকিবৰ বাবে? সকলোৱে হয়তো জানেই স্পেচ এক্স আৰু নাছাই লগ লাগি 2026লৈ প্ৰথমতে এটা মানুহৰ সৰু গ্ৰুপ মংগল গ্ৰহত পঠাই দিব, যাৰ লগত খোৱা লোৱাৰ লগতে লাগতিয়াল অক্সিজেন আৰু স্পেচ শ্বুট 2 বছৰলৈ ব্যৱহাৰ কৰিব পৰাকৈ থাকিব। কিন্তু তাত যোৱাৰ আগত এনেকুৱা বেছ বনাব লাগিব যাতে তাত অহা ভয়ানক ধূলিৰ ধুমুহাৰ পৰা বাচিব পৰা যাব। এনেকুৱা এটা পাৰ্মানেণ্ট ঠাই লাগিব। আপুনি সুধিব এতিয়া, তাত নোযোৱাকৈ সেই শ্বেল্টাৰবোৰ কোনে বনাব? তাৰ উত্তৰ হ'ল ৰবট। হয়, মানুহ যোৱাৰ আগত মংগল গ্ৰহত AI টেকন'লজিৰ এনেকুৱা ৰবট পঠাই দিব যিয়ে তাত থাকি সেই শ্বেল্টাৰবোৰৰ নিৰ্মাণ কৰিব। এই প্ৰটেক্টিভ শ্বেল্টাৰ মংগল গ্ৰহৰ মাটিৰে বনাব। কাৰণ সেই ৰবটবোৰ অসাধাৰণ ৰবট নহয়, বহু আধুনিক টেকন'লজিৰ দ্বাৰা বনোৱা সেই ৰবটবোৰ হ'ব। এই ৰবটবোৰ বেলেগ বেলেগ, কিন্তু লগাৰ সময়ত সেই ৰবটবোৰে একেলগে মিলিজুলি কামো কৰিব পাৰিব। যাৰ কেমেৰা, সেন্সৰ, মাটি খন্দাৰ বাবে এক্সকেভেটৰ আৰু মডেল বনোৱাৰ বাবে 3D প্ৰিণ্টাৰো লাগি থাকিব। প্ৰথমতেতো এই ৰবটবোৰে এনেকুৱা ঠাই চিলেক্ট কৰি ল'ব যাৰ মাটিৰে সেই শ্বেল্টাৰবোৰ বনাব পৰা যাব। তাৰপিছত মাটি খন্দা এক্সকেভেটৰ নিজৰ কামত লাগি যাব। তাৰপিছত মাটিবোৰ খান্দি তাক বেলেগ ৰবট এটাই ষ্ট'ৰ কৰিব। তাৰ পৰা মাটি চাফা কৰি 3D প্ৰিণ্টাৰত যায় লাগতিয়াল ফৰ্মাবিলাক বনাব। বহু মাহলৈ এই কামবোৰ পৃথিৱীৰ পৰা মনিটৰ কৰিয়ে কৰা যাব। সেই শ্বেল্টাৰবোৰ বনোৱাৰ পিছত তাত মানুহৰ এটা গ্ৰুপ পঠাই দিয়া হ'ব, যাক স্বাগত কৰাৰ বাবে ৰবট থাকিব। এই ৰবটবোৰে মানুহে লগত লৈ যোৱা বস্তুবোৰ শ্বেল্টাৰৰ ভিতৰত লৈ যাব। তাৰ পিছত শ্বেল্টাৰৰ ভিতৰত হাই প্ৰেছাৰৰ ইউনিট বনাব। মংগল গ্ৰহৰ প্ৰেছাৰ বহুত কম, তাৰ বাবে শ্বেল্টাৰৰ ভিতৰত হাই প্ৰেছাৰ অবিহনে জীয়াই থাকিব পৰাটো অসম্ভৱ। এই কেম্পত পৃথিৱীৰ দৰে প্ৰেছাৰ থাকিব, যিটো
ইটোই সিটোৰ তাত লগ লাগি থাকিব। সেই কেম্পত ইলেক্ট্ৰিচিটিৰ বাবে মংগল গ্ৰহৰ মাটিত ছলাৰ পেনেল লগোৱা যাব। মংগল গ্ৰহত থকা মানুহে এটা কথা ভালদৰে মনত ৰাখিব লাগিব যে পৃথিৱীৰ দৰে মংগল গ্ৰহত ঘূৰি ফুৰিব নোৱাৰিব। যেতিয়া সিহঁত কেম্পৰ পৰা বাহিৰত যাব লাগিব, এখন অট'মেটিক গাড়ী আহি কেম্পৰ দৰ্জাত ফিক্স হৈ যাব। তাৰ পিছত মানুহ গাড়ীখনৰ ভিতৰত যাই বাহিৰত যাব পাৰিব। এনেকুৱা এইবাবে কৰিব লাগিব যাতে কেম্পৰ ভিতৰত থকা হাই প্ৰেছাৰবোৰ ওলাই নাযায়। মংগলত থকা মানুহবোৰে আৰম্ভণিতে স্পেচ শ্বুট পিন্ধিয়ে থাকিব লাগিব, যাৰ বাবে সূৰ্যৰ পৰা অহা হানিকাৰক ৰেডিয়েশ্যনৰ পৰা বাচিব পাৰিব আৰু চলা ফুৰাটো সহায় হ'ব। সিহঁতে পিঠিত এনি টাইম অক্সিজেনৰ চিলিণ্ডাৰ লৈ থাকিব লাগিব, কাৰণ তাত অক্সিজেন নাই। তাৰ পিছত মানুহ আৰু ৰবটে লগ লাগি এটা গ্ৰীণ হাউচ বনাব লাগিব, য'ত খোৱাৰ বাবে চব্জি গজালি মেলিব পাৰিব। নাছাৰ বৈজ্ঞানিকৰ মতে আৰম্ভণিতে মংগল গ্ৰহত আলু আৰু বিনৰ খেতি কৰিব পাৰিব, যাক বিকশিত কৰাটো অতি সহজ। এনেকৈ যেতিয়া চব্জিৰ পৰিমাণ বেছি হৈ থাকিব, ওচৰৰ বাতাবৰণত অক্সিজেনৰ সংখ্যাও বাঢ়িব ধৰিব। সেই অক্সিজেন ইমানো বেছি নহ'ব যে খোলাকৈ মানুহে তাত উশাহ ল'ব পাৰিব। তাৰ বাবে তাত কৃত্ৰিম মেচিন বহাব লাগিব, যাৰ সহায়ত মংগল গ্ৰহৰ বাতাবৰণৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ হিট আৰু ইলেক্ট্ৰিক কাৰেণ্ট লৈ অক্সিজেনৰ দুয়োটা এটমক ছাইড কৰি অক্সিজেন বনাব লাগিব। তাৰ পিছত সেই অক্সিজেন চিলিণ্ডাৰত ভৰাব পাৰিব, যাৰ বাবে পৃথিৱীৰ পৰা অক্সিজেনৰ চিলিণ্ডাৰ নিব লগা নহ'ব। যেনেকৈ যেনেকৈ অক্সিজেনৰ মাত্ৰা বাঢ়িব ধৰিব, মংগল গ্ৰহত জীয়াই থকা বাবে অক্সিজেন নিৰ্মাণ হৈ থাকিব। খাদ্য আৰু অক্সিজেনৰ পিছত এইবাৰ পানীৰ ব্যৱস্থা কৰিব লাগিব, যিটো মংগল গ্ৰহৰ মাটিৰ তলত থকা আৰু মংগল গ্ৰহত ওখ ওখ পাহাৰৰ ওপৰত থকা কম পৰিমাণৰ বৰফৰ টুকুৰাৰ পৰা পোৱা যাব। এনেকৈয়ে মানুহে জীৱনৰ আৰম্ভণি কৰিব পাৰিব, যিটো পৃথিৱীতকৈ বহুত বেলেগ হ'ব। আমাৰ মাজত জীয়াই থকা বাবে এটা নতুন গ্ৰহ হ'ব, সেইটোৱে হ'ল মংগল গ্ৰহ। সদায় তাত অক্সিজেন চিলিণ্ডাৰ আৰু হাই প্ৰেছাৰ চেটেল ব্যৱহাৰ কৰিব লগাই নহয়, তাত খোলাকৈও থাকিব পৰা যাব। যেতিয়া মানুহে 2 বছৰলৈ বিভিন্ন প্ৰয়োগ আৰু পৰিৱৰ্তন কৰি থাকিব, সেই সময়ত মংগল গ্ৰহক পৃথিৱীৰ দৰে বনোৱাৰ আইডিয়াটো কাম কৰি থাকিব। এলন মাস্কৰ মতে মংগল গ্ৰহৰ মাটিত নিউক্লিয়াৰ বম দি তাৰ বায়ুমণ্ডলক পৃথিৱীৰ দৰে ঘন বনাব পৰা যাব, কাৰণ মংগল গ্ৰহৰ মাটিৰ তলত বহু বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড আছে। এনেকৈ বিস্ফোটৰ জৰিয়তে মাটিৰ তলৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইডৰ বাবে মংগল গ্ৰহৰ তাপমান বেছি হৈ যাব, যাৰ বাবে তাত ঠাণ্ডাটো কমিব। তাৰ বাহিৰেও এই গেছে ঘন বায়ুমণ্ডলৰ নিৰ্মাণ কৰিব, যাৰ বাবে তাত থকা মানুহে সূৰ্যৰ পৰা অহা ৰেডিয়েশ্যনৰ পৰা বাচিব পাৰিব, যাৰ বাবে অনবৰতে স্পেচ শ্বুট পিন্ধাৰ প্ৰয়োজন নাথাকিব। মংগল গ্ৰহৰ নিজা বায়ুমণ্ডল হ'ব এটা। মংগল গ্ৰহৰ তাপমান বঢ়াৰ লগে লগে মংগল গ্ৰহৰ তলত থকা বৰফবোৰ গলিব আৰম্ভ হৈ যাব, যাৰ ফলত নদী আৰু সাগৰৰ নিৰ্মাণ হ'ব। পানী আৰু বায়ুমণ্ডলৰ বাবে মংগল গ্ৰহত খেতি কৰিব পৰাও সহজ হৈ যাব আৰু মংগল গ্ৰহ পৃথিৱীৰ দৰে সেউজীয়া হৈ যাব। এই প্ৰক্ৰিয়াটো ইমানো সহজ নহ'ব, মোটামুটি 100 পৰা 200 বছৰ লাগি যাব। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।